হেল্ল' এভৰিবডি, মই প্ৰাক্ষণিক আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। চ' আজি মানুহৰ বিহু, আজি বহাগৰ 1 তাৰিখ পহিলা বিহু। চ' বিহু বুলিলে ৰংঘৰ বাকৰিত বিহু চাব নোযোৱাকৈ থাকিব নোৱাৰোঁ। প্ৰতি বছৰে ৰংঘৰ বাকৰিত বিহু হয়। চ' বিহু চাবলৈ আহিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক, মই কি দেখুৱাই থাকোঁ চাই থাকক। Oh ভাই, মানুহ গাড়ী লাইন চক না, গাড়ী লাইন চক, ইমান দীঘল লাইন, পাগল হৈ যাম এতিয়া। আৰু ভিতৰত গৈতো কিমান মানুহটো আৰু চাগে মানুহ ন। চ' মই কি ক'ম ভাই, মানুহ ভাই ভিডিঅ' চাই থাকক। कैसा है ये सफर, मंजिलों की न है कोई खबर, सफर कैसा है ये सफर, मंजिलों की न है कोई खबर, रास्तों से मेरी गहरी यारी हो गई, जो फर्ज से भरा था बस्ता वो भी खाली हो गया, बुरा है जमाना तू चल टकर न कर अगर मगर, कैसा है ये सफर, मंजिलों की न है कोई खबर, सफर कैसा है ये सफर, मंजिलों। চ' ফাইনেলি পালোহি ৰংঘৰ বাকৰি। চ' বহুত মানুহ মানে বহুতেই ভিৰ, তামাম ভিৰ, বহুতেই সকলোৱে চাই থাকক। মিলন ভোগে জৰা ধুনীয়া গাঁৱৰে ঝুমুৰ ভঙা ঘাট, তাৰ পাৰতে আছে জিলিকি বাকৰ বেঙেনা পাত, বাকৰ বেঙেনা পাত, জোনাকত জিলিকে ঝিলমিল জোনাকী পৰুৱা জাক, মিলনতে তোলা সেইডালি তৰুৱে বাকৰ বেঙেনা পাত, বাকৰ বেঙেনা পাত, হেল্ল' প্ৰথমতে হুঁচৰি, তাৰপিছত দুগৰাকী কণ্ঠশিল্পী আছে, তেওঁলোকৰ গীতৰ মাজত মই আগবঢ়াই দিম। চ' অলপ বিহু চাই লওক। চ' আজি বহাগৰ 1 তাৰিখ, আজি পহিলা বহাগ, মানুহৰ বিহু আজি। চ' বহাগৰ পহিলা 1 তাৰিখত নানি ৰংঘৰ বাকৰিত প্ৰতি বছৰ বিহু আয়োজন কৰা হয়, গায়ক গায়িকাও আহে। চ' বিহু আয়োজন কৰা হয় ৰংঘৰ বাকৰিত, মানে পহিলা বহাগৰ দিনাখনি
অকল শিৱসাগৰ বুলি নহয়, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, ডিব্ৰুগড় গোলাঘাটৰ পৰা বহুত দূৰৰ পৰা আহে। তো আজি মই গম পাইছোঁ কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া আৰু মাধৱ ৰঞ্জন দা আহিছে, আৰু বেহা বিৰাট কোচৰ বিউটি বাইদেউ আৰু এজন আহিছে, তেওঁৰ নামটো পাহৰি থাকিলোঁ বৰ্তমান। তেওঁলোকক মই দেখাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' চাই থাকক ভিডিঅ'টো। প্ৰতি বছৰে অনুষ্ঠান, আৰু নিতুল দাই সিদিনা ফোনত ক'লে যে আমি মুকলি বিহুত আহিব লাগে, আৰু সেইকাৰণে যোৱাকালি এটা সুবিধা ল'লোঁ। নিজৰ গাঁৱতো যোৱাকালি গোটেই ৰাতি বিহু কৰিলোঁ, চোতাল বিহু, ভাল লাগিল। আৰু আজি আপোনালোকৰ লগত আমাৰ মাজত এতিয়া উপস্থিত হ'ল কৃষ্ণমণি চুতীয়া, তাৰপিছত তেওঁৰ লগত গাব মাধৱ ৰঞ্জন দা, তেওঁ বহুত ধুনীয়া গান গায়। তাৰপিছত আমি চাই লওঁ কৃষ্ণমণি চুতীয়া গীত পৰিৱেশন কৰোঁ, আৰু লগতে মাধৱ ৰঞ্জন দা। চ' ভিডিঅ'টো শেষলৈ চাই থাকক। এই বহাগে আমাক চিনাকি দি গ'ল। পাহাড় বগাই বগাইছে নিমাই এবার এইফালে সব ফালে টাইট হব লাগে। আৰু মই যদি কওঁ মোৰ ভাগেৰে তেতিয়া কেনেকুৱা হ'ব? মই গাম তেনেকৈ নেচাবা কুকুৰে কামি হাতন ছিঙি যোৱা, তেনেকৈ নেচাবা কুকুৰে কামি হাতন ছিঙি নিচিনা দুখীয়া ল'ৰালৈ মাৰাই নিদিয়ে খেতি বাতি কৰা দুখীয়া ল'ৰালৈ চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ, চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ। এবাৰ নিদিয়ে মোৰ নিচিনা দুখীয়া ল'ৰালৈ। হালধি নঘহিবি মাল মালতি, হাতে মেলি হালধি নঘহিবি মাল মালতি, চুলি মেলি নলবি, তেলে মনা দেহি দেহি আকৌ মনা হৰি হৰি লৈ কলে বাৰীতি কাটি কাটি যাওঁ, কলে বাৰীতি কাটি কাটি যাওঁ পা ৰং ফুলৰ জিলা জিল কাটি যাওঁ পা পাহাৰ বগাই বগাইছে। তো বিহুৰ মাজতে কৃষ্ণমণি চুতীয়া দাৰ লগত একপি চেল্ফি মাৰিলোঁ, সেইকাৰণে ফটো কপি চাই লওক, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। লগতে
বেকা বেকি কৈ চাই মোলৈ কলি জানে খাবা ভুলা ভুলি কৈ দিয়া যদি ভালে পোৱা ভাবি আছা লৈ মন বেঠা মনত কি ভাবি আছা লৈ মন বেঠা মনত যৌৱন নদীখনি জানো চিৰদিন নাথাকে চিৰদিন নাথাকে তোক লৈ যাওঁ লাগিছে ঘনাই তোলৈ মনতে পৰে গাইছোঁ সকলোৱে সহযোগ কৰিলে ভাল লাগিব এটি ফাগুনৰে গান কবাহি কোমল প্ৰাণ এটি ফাগুনৰে গান হৈ কবাহি কোমল মনত খানি দিলি জিয়া জিয়া মৰমে মোক পাগলা কৰি দিলি তোক লৈ যাওঁ লাগিছে ঘনাই তোলৈ মনতে পৰে তোক লৈ যাওঁ বাহিৰত বেমাৰ তেওঁলোকৰ ডেন্স হওক না ডেন্সটো মেইন ডেন্স গোটেই চাৰিওফালে গোটেই অল ৰাউণ্ড নাচি আছে ল'ৰা ছোৱালী চবে মানে বহুত এটা ভাল পৰিৱেশ কি ক'ম আৰু গ্ৰেট ডেন্স হওক না ডেন্স ত' মই গান কৰি গুচি আহিলোঁ ত' তাৰ 10 মিনিটত শেষেই হ'ল বাৰু প্ৰগ্ৰেম ত' লাষ্ট ক্লিপ এটা আছে তো আজি ভিডিঅ'টো ইমানে আছিলে ৰংঘৰলৈ আহিছিলোঁ প্ৰগ্ৰেম চালোঁ তো বিউটি পাৰ্লাৰ মই দেৰি হ'ল কাৰণে যাব মানে যোৱা দেৰি হ'ল প্ৰগ্ৰেমলৈ সেইকাৰণে দেখা নাপালোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে থেংক ইউ জয় অসম।